নমস্কাৰ মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আসাম জিকে পাৰ্ট 3 নেশ্যনেল পাৰ্ক ৰিলেটেড 11টা প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল Which year কাজিৰঙা was changed into a national park? কোন বছৰত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিৱৰ্তন কৰা হৈছিল? অপচনবোৰ হ'ল অপচন এ 11 ফেব্ৰুৱাৰী 1974, অপচন বি 12 মাৰ্চ 1977, অপচন সি 11 ফেব্ৰুৱাৰী 1950, অপচন ডি 14 এপ্ৰিল 1966। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 11 ফেব্ৰুৱাৰী 1974। নেক্সট কুৱেশ্যনটো হ'ল Which year কাজিৰঙা নেশ্যনেল পাৰ্ক was included in the list of World Heritage Site? কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল? অপচনবোৰ হ'ল অপচন এ 1970, অপচন বি 2000, অপচন সি 1985, অপচন ডি 1971। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1985। আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ যি এৰিয়া হৈছে 430 বৰ্গ কিলোমিটাৰ। কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়া হৈছে 430 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হ'ল Which year কাজিৰঙা নেশ্যনেল পাৰ্ক came under Project Tiger? কোন বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰজেক্ট টাইগাৰৰ অধীনলৈ আহিছিল? অপচনবোৰ হ'ল অপচন এ 3 আগষ্ট 2007, অপচন বি 3 এপ্ৰিল 2003, অপচন সি 15 ডিচেম্বৰ 2010, অপচন ডি 12 নৱেম্বৰ 1997। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 3 আগষ্ট 2007। নেক্সট কুৱেশ্যনটো হ'ল In which year কাজিৰঙা was open to visitors for the first time? কাজিৰঙা কোন বছৰত প্ৰথমবাৰৰ বাবে ভিজিটৰৰ বাবে মুকলি কৰি দিছিল? অপচনবোৰ হ'ল অপচন এ 1915, অপচন বি 1922, অপচন সি 1956, অপচন ডি 1938। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1938। নেক্সট কুৱেশ্যনটো হ'ল Which year Lady Curzon visited Assam on hearing the news of one-horn rhino by the tea planters? চাহ খেতিয়কসকলৰ দ্বাৰা এশিঙীয়া গড়ৰ খবৰ শুনি কোন বছৰত লেডি কাৰ্জনে অসম ভ্ৰমণ কৰিছিল? অপচনবোৰ হ'ল অপচন এ 1904, অপচন বি 1907, অপচন ডি 1890, অপচন ডি 1916। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1904। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো প্ৰায়ে আহে এক্সামত। নেক্সট কুৱেশ্যনটো হ'ল Which year Lord Curzon declared কাজিৰঙা as reserve forest? কেতিয়া লৰ্ড কাৰ্জনে কাজিৰঙাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰিছিল? অপচনবোৰ হ'ল অপচন এ 5 ফেব্ৰুৱাৰী 1990, অপচন বি 3 জানুৱাৰী 1908, অপচন সি 7 আগষ্ট 1910, অপচন ডি 3 জানুৱাৰী 1907। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 3 জানুৱাৰী 1908। নেক্সট কুৱেশ্যনটো হ'ল Which year the name of কাজিৰঙা was changed to game sanctuary? কোন বছৰত কাজিৰঙাৰ নাম সলনি কৰি গেম চেঞ্চুৰী কৰা হয়? অপচনবোৰ হ'ল অপচন এ 10 নৱেম্বৰ 1916, অপচন বি 11 ডিচেম্বৰ 2015, অপচন সি 21 জানুৱাৰী 1926, অপচন ডি 22 মে 1921। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 10 নৱেম্বৰ 1916। নেক্সট কুৱেশ্যনটো হ'ল In which year মানস নেশ্যনেল পাৰ্ক established as a wildlife sanctuary? কোন বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰতিষ্ঠা কৰা হয়? অপচনবোৰ হ'ল অপচন এ 1917, অপচন বি 1919, অপচন সি 1921, অপচন ডি 1922। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1922। নেক্সট কুৱেশ্যনটো হ'ল Which year মানস নেশ্যনেল পাৰ্ক was included in the প্ৰজেক্ট টাইগাৰ? কোন বছৰত মানস নেশ্যনেল পাৰ্কক প্ৰজেক্ট টাইগাৰৰ অধীনলৈ আহিছিল? অপচনবোৰ হ'ল অপচন এ 1970, অপচন বি 1973, অপচন সি 1977, অপচন ডি 1975। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1973। নেক্সট কুৱেশ্যনটো হ'ল Which year মানস নেশ্যনেল পাৰ্ক was made a national park? অপচনবোৰ হ'ল অপচন এ 1989, অপচন বি 1987, অপচন বি 1990, অপচন ডি 1992। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 1990। নেক্সট কুৱেশ্যনটো হ'ল আজিৰ লাষ্ট কুৱেশ্যন এইটো Which year মানস নেশ্যনেল পাৰ্ক was included in the World Heritage Site? কোন বছৰত মানস নেশ্যনেল পাৰ্কক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল? অপচনবোৰ হ'ল
অপশ্যন এ 1986, অপশ্যন বি 1987, অপশ্যন চি 1985, অপশ্যন ডি 1992। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1985। 1985ক কাজিৰঙাকো বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু জ্ঞান দৰ্শন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মই অসম হিষ্টৰী, অসম জিকে ৰিলেটেড আৰু ভিডিঅ' বনাইছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে ভিডিঅ'বোৰ প্লেলিষ্টৰ পৰা গৈ চাই ল'ব। ধন্যবাদ।